हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই বহুত ভালে আছোঁ মানে তামাম এনজয় আৰু আজি মই আহিছোঁ মাহীহঁতৰ ঘৰলৈ আৰু ভিডিঅ'টি মই আহি কিনে পূজাত ফাংচন আছে তাত ষ্টাৰ্ট কৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টি চাই থাকিব শেষলৈকে আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব আহক তেতিয়াহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু এইজনী মোৰ মাহীৰ ছোৱালী আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টি শেষলৈকে এইফালে চাওক কিমান মানুহ আৰু এনেকৈ আমি মানুহৰ মাজে মাজে সোমাই গৈ আছোঁ আৰু যিহেতুকে ইমান মানুহ ভালকৈ চাবলৈও পোৱা নাই আৰু এইফালে দেৱী মাৰ দৰ্শন এনেকৈ কৰিলোঁ ইমান ভিৰত যাব নোৱাৰি ওচৰলৈ আৰু এইফালে বাবুদাই মঞ্চত গান গাই আছে আৰু ইমান দূৰৰ পৰা ভালকৈ ধৰিব নোৱাৰি যিহেতুকে আপোনালোকক মই ওচৰলৈ গৈ দেখাই আছোঁ আপোনালোকে চাই থাকিব আৰু এয়া দাৰকুছিত হয় দুৰ্গা পূজা আপোনালোকক কোৱাই নাছিলোঁ ক'ত চাই আছোঁ দাৰকুছি বুলি কয় এয়া মাহীহঁতৰ ঘৰ লগতে মামাহঁতৰ ঘৰতো মোৰ দাৰকুছিতে হয় আৰু এইফালে চাওক কিমান মানুহ হৈছে বহুত ভাল লাগিছে আহি আৰু কালি যিহেতুকে ভিডিঅ'টি শেষ নকৰিলোঁ ৰাতি হ'ল আহাত আহি শুই গ'লোঁ আৰু আজি নেক্সট দিনা মাহীহঁতৰ গাঁওখন এনে অলপমান দেখাই দিছোঁ আৰু মাহীহঁতৰ পিছফালে এখন ধুনীয়া পথাৰ আছে আৰু সেইখনো আপোনালোকক অলপমান দেখাই দিছোঁ চাওকচোন কি ধুনীয়া এয়া ধান পকিব ধৰিছে আৰু অলপ অলপ আৰু এইফালে মাহীয়ে ছাগলী দৰৱ দিবলৈ আছে এইফালে চাওক কি ধুনীয়া লাগিছে কিবা এটা ভাল লাগি গ'ল ইয়াতে আহি সঁচাকৈ মোৰ মন ভৰি গৈছে কাৰণ মই ঘৰত এনেকুৱা পথাৰ দেখিবলৈ নাপাওঁৱেই আৰু ইয়াত সঁচাকৈ মানে মোৰ বহুত ভাল লাগিছে আৰু শেষত এটা কথা কওঁ ভিডিঅ'টি বনাবলৈ মোৰ দুদিনমান হ'ল আৰু মই এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ আজি অলপ সময় পালোঁ সেয়ে ভিডিঅ'টি আপোনালোকৰ মাজলৈ দিলোঁ আশা কৰোঁ সকলোৱে মৰম দিব আৰু আজিলৈ ইমানখিনি আছিলে নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই আৰু